নমস্কাৰ বন্ধুসকল, আপোনাৰ পান কাৰ্ডখনত যদি কিবা ভুল হৈ থাকে, যেনে আপোনাৰ নামৰ স্পেলিং বা দেউতাকৰ নামৰ স্পেলিং নাইবা আপোনাৰ জন্মৰ তাৰিখ, এইবোৰ যদি ভুল হৈ থাকে, ঘৰতে বহি অনলাইন এইবোৰ 2-3 দিনৰ ভিতৰত কেনেদৰে কাৰেকশ্যন কৰিব পাৰি এই ভিডিঅ'টোত জানিম। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰথমতে অনলাইন সাৰ্ভিস NSDL এই পৰ্টেলটোলৈ আহিব লাগিব। লগতে পৰ্টেলটোৰ লিংক ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দিয়া আছে, তাতে ক্লিক কৰি ডাইৰেক্ট ভিজিট কৰিব পাৰিব। প্ৰথমতে এপ্লিকেশ্যন টাইপ, ইয়াৰ পৰা চেঞ্জ অৰ কাৰেকশ্যন ইন এক্সিষ্টিং পান ডাটা এইটো সিলেক্ট কৰিব লাগিব। তাৰপিছত কেটেগৰী, ইয়াৰ পৰা ইণ্ডিভিজুৱেল এইটো সিলেক্ট কৰি ল'ব লাগিব। এতিয়া টাইটেল, ইয়াৰ পৰা আপোনাৰ নামৰ টাইটেলটো সিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনাৰ শুদ্ধ নামটো ইয়াত লিখিব লাগিব। প্ৰথমতে ফাৰ্ষ্ট নেমটো ইয়াত লিখিব লাগিব, তাৰপিছত লাষ্ট নেম বা সাৰনেম ইয়াত লিখিব লাগিব। এতিয়া আপোনাৰ যদি মিডল নেম আছে তেনেহ'লে ইয়াত লিখিব, আৰু যদি মিডল নেম নাই তেনেহ'লে ইয়াত লিখিব নালাগে, এইটো ব্লেংক ৰাখিব। তাৰপিছত আপোনাৰ জন্মৰ তাৰিখটো ইয়াত এণ্টাৰ কৰিব লাগিব। যদি পান কাৰ্ডখনত জন্মৰ তাৰিখটো ভুল হৈ আছে তেনেহ'লে শুদ্ধ জন্মৰ তাৰিখটো ইয়াত দিব লাগিব। অ'কে, এতিয়া আপোনাৰ ইমেইল ID আৰু মোবাইল নাম্বাৰ ইয়াত এণ্টাৰ কৰিব লাগিব। এতিয়া চিটিজেন অফ ইণ্ডিয়া এইটো ইয়েছ কৰি দিব লাগিব, আৰু ইয়াত আপোনাৰ পান কাৰ্ড নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব লাগিব। তাৰপিছত ইয়াত টিক মাৰ্ক দিব লাগিব, আৰু ইয়াত তলত কেপচাটো ফিল কৰি ছাবমিট কৰিব লাগিব। এতিয়া কণ্টিনিউ উইথ পান এপ্লিকেশ্যন ফৰ্ম ইয়াত ক্লিক কৰিব লাগিব। তাৰপিছত এনেকুৱা এখন পেজ অপেন হ'ব, আৰু ইয়াত ইয়াত 3টা অপশ্যন চাব পাৰিব। ইয়াৰ পৰা প্ৰথমতে ছাবমিট ডিজিটেলি থ্ৰু eKYC এইটো সিলেক্ট কৰিব লাগিব। এতিয়া তলত আহিব, আৰু যদি আপোনালোকে ফিজিকেল পান কাৰ্ডখন বিচাৰে তেন্তে ইয়াত ইয়াত টিক মাৰ্কটো দিব লাগিব। তাৰপিছত আপোনাৰ আধাৰৰ শেষৰ 4টা সংখ্যা ইয়াত এণ্টাৰ কৰিব লাগিব। তাৰপিছত EID নাম্বাৰ ইয়াত টিক দিব লাগিব, আৰু আপোনাৰ আধাৰ কাৰ্ডত নামটো যেনেদৰে আছে ঠিক তেনেদৰে ইয়াত এণ্টাৰ কৰিব লাগিব। এতিয়া ফুল নেম ইয়াত টিক দিব লাগিব, আৰু আপোনাৰ সম্পূৰ্ণ নামটো ইয়াত ভালদৰে এণ্টাৰ কৰিব লাগিব। আৰু এতিয়া ডেট অফ বাৰ্থ ইয়াত টিক দিব লাগিব, আৰু জেণ্ডাৰ ইয়াত জেণ্ডাৰটো সিলেক্ট কৰি ল'ব লাগিব। লগতে যদি ফটো আৰু সিগনেচাৰ চেঞ্জ কৰিব বিচাৰে ইয়াৰ পৰা ইয়াত টিক দিব লাগিব। আৰু যদি পেৰেণ্টছ ডিটেইল কাৰেকশ্যন কৰিব বিচাৰে ইয়াৰ পৰা ডিটেইলছ অফ পেৰেণ্টছ ইয়াত টিক দিব লাগিব। এতিয়া ইয়াত ফাদাৰ ফাৰ্ষ্ট নেম, লাষ্ট নেম, মিডল নেম এইবিলাক ইয়াত দিব লাগিব। আৰু যদি লগতে মাদাৰৰ নামটো দিব বিচাৰে তেনেহ'লে ইয়াত এণ্টাৰ কৰিব লাগিব, এইটো অপশ্যনেল হয়। এতিয়া এইখন পেজ নেক্সট কৰিব লাগিব। তাৰপিছত এড্ৰেছ অফ কমিউনিকেশ্যন ইয়াত ৰিচাইডেন্সটো ইয়াত টিক দিব। এতিয়া আপোনাৰ ফুল এড্ৰেছটো ইয়াত ফিল কৰিব লাগিব। তাৰপিছত ইয়াত টিক মাৰ্ক দিব লাগিব যদি আপোনাৰ নামত এটাতকৈ বেছি পান কাৰ্ড আছে। তাৰপিছত আপোনাৰ পান কাৰ্ডৰ নাম্বাৰবিলাক ইয়াত এণ্টাৰ কৰি এইখন পেজ নেক্সট কৰি দিব লাগিব। এতিয়া এনেদৰে এখন পেজ আহিব, আৰু ইয়াৰ পৰা প্ৰথমতে প্ৰুফ অফ আইডেণ্টিটি ডকুমেণ্ট এখন সিলেক্ট কৰিব লাগিব। চ' প্ৰুফ অফ আইডেণ্টিটি ইয়াৰ বাবে আধাৰ কাৰ্ডখন সিলেক্ট কৰিব পাৰে, আৰু প্ৰুফ অফ এড্ৰেছ ইয়াৰ পৰা আধাৰ কাৰ্ডখন সিলেক্ট কৰিব। তাৰপিছত প্ৰুফ অফ বাৰ্থ ইয়াৰ পৰাও আধাৰ কাৰ্ডখন সিলেক্ট কৰি ল'ব। এতিয়া প্ৰুফ অফ পান ইয়াৰ বাবে কপি অফ পান কাৰ্ড এইটো সিলেক্ট কৰি ল'ব। তাৰপিছত ডিক্লেৰেশ্যন ইয়াত আপোনাৰ নামটো লিখিব লাগিব। এতিয়া ইয়াৰ পৰা হিমছেল্ফ হাৰছেল্ফ এইটো সিলেক্ট কৰি ল'ব। এতিয়া আই হেভ ইনক্ল'জড আপুনি যিকেইখন ছাপৰ্টিং ডকুমেণ্ট সিলেক্ট কৰিছে ইয়াত সংখ্যাটো লিখিব লাগিব। ইয়াত কেৱল আধাৰ কাৰ্ডখন সিলেক্ট কৰা হৈছে, চ' ইয়াত 1 লিখিব লাগিব। তাৰপিছত ইয়াত প্লেচ আৰু কাৰেণ্ট ডেটটো ইয়াত এণ্টাৰ কৰিব লাগিব। এতিয়া ফটো আৰু ছিগনেচাৰ কাৰেকশ্যন কৰিবৰ বাবে ইয়াৰ পৰা ফটো আৰু ছিগনেচাৰ আপলোড কৰিব লাগিব। এতিয়া ইয়াত ছাপৰ্টিং ডকুমেণ্ট আধাৰ কাৰ্ডখন সিলেক্ট কৰা হৈছিল, চ' ছাপৰ্টিং ডকুমেণ্ট হিচাপত আধাৰ কাৰ্ডখন ইয়াত আপলোড কৰিব লাগিব। আধাৰ কাৰ্ডখন আপলোড দিয়াৰ পিছত এইখন পেজ ছাবমিট কৰিব লাগিব। এতিয়া আপোনাৰ আধাৰ কাৰ্ডৰ প্ৰথমৰ পৰা 8টা সংখ্যা ইয়াত এণ্টাৰ কৰিব লাগিব। এতিয়া পেজখনৰ তলত আহিব, আৰু যদি কিবা এণ্ট্ৰি ভুল হৈ থাকে ইয়াৰ পৰা এডিট কৰিব পাৰিব। এতিয়া প্ৰচিড ইয়াত ক্লিক কৰিব লাগিব, আৰু পে'মেণ্ট পেজ অপেন হ'ব। ইয়াত 3টা পে'মেণ্ট মেথড দিয়া আছে, ইয়াৰ পৰা যিকোনো এটা সিলেক্ট কৰি পে'মেণ্ট কৰিব লাগিব। অনলাইন পে'মেণ্ট থ্ৰু পেটিএম এইটো সিলেক্ট কৰিব, এইটো অলপ সহজ হয়। এতিয়া পেজখনৰ তলত আহিব, আৰু ইয়াত প্ৰায় 107 টকা পে'মেণ্ট কৰিব লাগিব। আই এগ্ৰি এইটো সিলেক্ট কৰি প্ৰচিড টু পে'মেণ্ট ইয়াত ক্লিক কৰিব লাগিব। এতিয়া পে' কনফাৰ্ম ইয়াত ক্লিক কৰিব লাগিব, আৰু পে'মেণ্ট কৰাৰ বাবে এখন QR কোড অপেন হ'ব। এতিয়া এই QR কোডখন পে'মেণ্ট স্কেন কৰি অতি সহজে পে'মেণ্ট কৰিব পাৰিব। আৰু পে'মেণ্টটো ছাকচেছফুলি হৈ যোৱাৰ পিছত আপোনালোকে একনলেজমেণ্টখন ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া 2-3 দিনৰ ভিতৰত আপোনাৰ শুদ্ধ পান কাৰ্ডখন আপোনাৰ ইমেইল IDত ৰিচিভ হ'ব। আৰু যদি লগতে ফিজিকেল পান কাৰ্ডখন সিলেক্ট কৰিছে তেনেহ'লে 1 মাহৰ ভিতৰতে পষ্টেল এড্ৰেছৰ জৰিয়তে আপোনাৰ ফিজিকেল পান কাৰ্ডখন ৰিচিভ কৰিব পাৰিব। কিন্তু ফিজিকেল পান কাৰ্ডখন নঅহালৈকে আপোনালোকে ইলেক্ট্ৰনিক পান কাৰ্ডখন ইউজ কৰি সকলো ঠাইত ব্যৱহাৰ কৰিব পাৰিব। চ' অ'কে বন্ধুসকল, এই ভিডিঅ'টো সমাপ্ত কৰিলোঁ।